আজি আমি দেখুৱাম হোজাই জিলা আৰু কাৰ্বি আংলং জিলাৰ মাজত থকা 51 বছৰ ভৰি দিয়া গোৰ্খা সম্প্ৰদায়ৰ দুৰ্গা পূজা। আজি মহাষষ্ঠী পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লামডিঙৰ বিভিন্ন অঞ্চলত দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। প্ৰতিখন পূজা সমিতিয়ে আটকধুনীয়া পেণ্ডেল নিৰ্মাণৰ লগতে সুন্দৰ প্ৰতিমা আৰু জাকজমকতাৰে ভক্তসকলক আকৰ্ষিত কৰিছে। ইয়াৰ মাজতে হোজাই জিলা আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৰ মাজত থকা অতিকৈ পুৰণি গোৰ্খা সম্প্ৰদায়ৰ গোৰ্খা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত এইবাৰ 51 সংখ্যক বছৰত ভৰি দিয়ে। দুয়োখন জিলাৰ মাজত থকা দুৰ্গা পূজা এতিয়াৰ পৰাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই পূজাখন স্থানীয় নেপালী সম্প্ৰদায়ৰ ৰাইজ মিলি কৰি থাকে। এইসমূহ মণ্ডপ এইবাৰ দুৰ্গোৎসৱত ভক্তিবাৰ ৰাইজক বিশেষভাৱে মনোৰঞ্জন দিব বুলি আশা কৰা হৈছে। আমাৰ এইটো 51 ইয়াৰ্ছ হ'ল এই বছৰ। তো আমাৰ এইটো পূজাটো হয় কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে, মানে হোজাই আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ লাইনত আছে। আৰু আমাৰ ইয়াতে কমিটিত কাৰ্বি আংলং ছাইডৰ মানুহো আছে, হোজাই ডিষ্ট্ৰিক্টৰ মানুহো আছে। আৰু আমাৰ শান্তভাৱে পূজাটো প্ৰত্যেক বছৰ হৈ চলি থাকে আৰু সুৰক্ষাৰো পুৰা ব্যৱস্থা আছে। CCTV সব ইনষ্টল কৰা আছে, মানে কোনো ফালৰ পৰা একো প্ৰব্লেম নাই, ভালকৈ পূজা হয়। বহুত আগৰে পৰা চলি অহা মহ বলি প্ৰথা এতিয়া বন্ধ কৰা হৈছে। লগতে চৰকাৰে দিয়া সকলো ধৰণৰ নিয়ম নীতি মানি দুৰ্গা পূজা উদযাপন কৰা হৈছে। মহাবলীটো আমি এইটো বন্ধ কৰিছোঁ, কাৰণ আজিকালি দেখা গৈছে যে মানুহে এইটো বিষয়ে মানে অলপ এৱাৰনেছটো বাঢ়িছে। মানে চবে ভাবে যে মা দুৰ্গাৰ নামত যে এখন মই চানি কিনি বলি দিব মানে অলপ বেয়া দেখায়। কিন্তু আমাৰ প্ৰথাত আছিলে যদিও, কিন্তু মানুহৰ সচেতনৰ কাৰণে এতিয়া মানে চবে মিলি কৈছে যে এইটো নকৰাটোৱে ভাল হ'ব। তো সেইকাৰণে আমাৰ কমিটিয়ে ডিচাইড কৰিছে যে আমি মানে এইখন বাদ দিওঁ, আমি মহ বলি নিদি পেলাই আমি কিবা বেলেগ বস্তু। নিউজ ডেস্ক ৰিপৰ্ট, জনসাধাৰণ অসম 24x7।